ভাষা এনে এটা মাধ্যম যাৰ দ্বাৰা আমি ইজনে সিজনৰ লগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ। আমি মনৰ দুখ বেদনা ভাল পোৱা আৱেগ ভাষাৰে প্ৰকাশ কৰোঁ। পৃথিৱীত মানুহৰ আগমনৰ পৰাই বিভিন্ন ভাষাৰো প্ৰচলন হৈ আহিছে যদিও সময়ৰ লগে লগে বহুতো ভাষা নোহোৱা হৈ গৈছে। আনহাতে বহুতো নতুন নতুন ভাষাৰো সৃষ্টি হৈছে। আহক তেন্তে আজিৰ ভিডিঅ'টোত আমি বৰ্তমানৰ পৃথিৱীত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা 10টা ভাষাৰ বিষয়ে জানো। পৃথিৱীৰ 10 নং আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল উৰ্দু ভাষা। 23 কোটি লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে 6 কোটি 90 লাখ লোকৰ এইটো মাতৃভাষা। আনহাতে 16 কোটি 10 লাখ লোকে দ্বিতীয় ভাষা হিচাপে এই ভাষাটো ব্যৱহাৰ কৰে। ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীৰ ই এটা ইণ্ডো আৰ্য বা হিন্দুস্তানী ভাষা। উত্তৰ পশ্চিম ভাৰতৰ আঞ্চলিক অপভ্ৰংশৰ পৰা 12শ শতিকাত এই ভাষাটোৱে বিকাশ লাভ কৰিছিল। ই বৰ্তমান পাকিস্তানৰ চৰকাৰী ভাষা। ইয়াৰ উপৰিও ইয়াক উত্তৰ ভাৰতৰ ভালেকেইখন ৰাজ্যত যেনে জম্মু কাশ্মীৰ, উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ আদিত ব্যৱহাৰ কৰা দেখা যায়। উৰ্দু আটাইতকৈ ধুনীয়া আৰু শুৱলা ভাষাৰ এটি অন্যতম ভাষা। আৰবী ভাষাৰ দৰে ইয়াকো সোঁফালৰ পৰা লিখা হয়। 9ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল পৰ্তুগীজ ভাষা। গোটেই বিশ্বত পৰ্তুগীজ ভাষা কোৱা লোকৰ সংখ্যা হ'ল 25 কোটি 80 লাখ। ইয়াৰে 23 কোটি 24 লাখ লোকৰ এইটো মাতৃভাষা আৰু দ্বিতীয় ভাষা হিচাপে 25 কোটি 20 লাখ লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীৰ ই এটা গেলিচিয়ান ভাষা। পোনপ্ৰথমে খ্ৰীষ্টপূৰ্ব 3 শতিকাতে এই ভাষাটোৱে পশ্চিম আইবেৰিয়ান উপদ্বীপত বিকাশ লাভ কৰিছিল। পৰ্তুগাল, ব্ৰাজিল, এংগোলা আদি কৰি 9খন দেশৰ এই চৰকাৰী ভাষা। পৰ্তুগালৰ ভাষা যদিও 95% পৰ্তুগাল ভাষা কোৱা লোকেই পৰ্তুগালৰ নহয়, অন্য দেশৰহে লোক। আৰবিক ভাষাৰ দ্বাৰা এই ভাষাটো প্ৰভাৱিত। বহু আৰবিক শব্দ এই ভাষাটোত ব্যৱহাৰ কৰা দেখা যায়। কে, ডাব্লিউ আৰু ৱাই এই তিনিটা বৰ্ণ আগতে পৰ্তুগীজ ভাষাৰ বৰ্ণমালাত নাছিলে। 2009 চনতহে এই তিনিটা বৰ্ণ সংযোগ কৰা হয়। 8ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল ৰাছিয়ান ভাষা। 25 কোটি 90 লাখ লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে 15 কোটি 42 লাখ লোকৰ এইটো মাতৃভাষা। আনহাতে দ্বিতীয় ভাষা হিচাপে 10 কোটি 48 লাখ লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীৰ ই এটি পূব স্লেভিক ভাষা। ই ৰাছিয়াৰ মুখ্য ভাষা হোৱাৰ লগতে বেলাৰুছ, কাজাকিস্তান, উজবেকিস্তান, ইউক্ৰেইন আদি কৰি 10খন দেশৰো চৰকাৰী ভাষা। ই ৰাষ্ট্ৰসংঘৰো এটা কাৰ্যকৰী ভাষা। ইংৰাজীৰ লগতে ৰাছিয়ান ভাষাটো হ'ল মহাকাশৰ ভাষা। মহাকাশত যাবলৈ হ'লে ৰাছিয়ান ভাষাটো জনা দৰকাৰ, কিয়নো ISSৰ ব্যৱহাৰ হোৱা ভাষা দুটা হ'ল ইংৰাজী আৰু ৰাছিয়ান ভাষা। ৰাছিয়ান লিখনি বা লিপিক চিৰিলিক বোলা হয়। 7ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল ফ্ৰেঞ্চ ভাষা। পৃথিৱীৰ 26 কোটি 70 লাখ লোকৰ এইটো ভাষা। ইয়াৰে 7 কোটি 96 লাখ লোকৰ মাতৃভাষা। আনহাতে 18 কোটি 74 লাখ লোকে দ্বিতীয় ভাষা হিচাপে এই ভাষাটো ব্যৱহাৰ কৰে। বেলজিয়াম, কানাডা, মালি, মনাকো, গেবন আদি কৰি 29খন দেশৰ ই চৰকাৰী ভাষা। ইংৰাজীৰ দৰে গোটেই পৃথিৱীতে ফ্ৰেঞ্চ ভাষা কোৱা লোক আছে। ইংৰাজীৰ লগতে এইটো একমাত্ৰ ভাষা যি গোটেই দেশতে শিকোৱা হয়। বৰ্তমানৰ ইংৰাজী ভাষাৰ 45% শব্দই ফ্ৰেঞ্চ মূলৰ। 6ঠ আটাইতকৈ বেছি ব্যৱহাৰ কৰা ভাষাটো হ'ল বাংলা ভাষা। 26 কোটি 80 লাখ লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে 22 কোটি 87 লাখ লোকৰ এইটো মাতৃভাষা। আনহাতে 3 কোটি 90 লাখ লোকে দ্বিতীয় ভাষা হিচাপে এই ভাষাটো ব্যৱহাৰ কৰে। ই বাংলাদেশৰ মূল ভাষা। পশ্চিমবংগ, অসমৰ বৰাক ভেলী আৰু ত্ৰিপুৰাৰ ই চৰকাৰী ভাষা। আপুনি জানেনে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমে বাংলা ভাষাত লিখা হৈছিলে? এছিয়াৰ প্ৰথম নোবেল বঁটা ৰবীন্দ্ৰনাথ ঠাকুৰেই বাংলা ভাষাত লিখা গীতাঞ্জলিৰ বাবে পাইছিল। 5ম আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল আৰবী ভাষা। 27 কোটি 40 লাখ লোকে এই ভাষাটো ব্যৱহাৰ কৰে। এফ্ৰো এছিয়েটিক ভাষাগোষ্ঠীৰ ই এটা ছেমেটিক ভাষা। প্ৰথম শতিকাত এই ভাষাটোৱে বিকাশ লাভ কৰিছিল। ছৌদি আৰৱ, ইৰাণ, ইৰাক, কুৱেইট, জৰ্ডান, লিবিয়া আদি 27খন দেশৰ আৰু গোটেই আৰৱ বিশ্বৰে ই মাতৃভাষা।
ইংৰাজী ভাষাৰ বহুত শব্দ আৰবী ভাষাৰ পৰাই লোৱা, যেনে এলজাব্ৰা, এলগৰিদম, এলকহল, কটন আদি। ইয়াক অন্য ভাষাৰ বিপৰীতে সোঁফালৰ পৰা লিখা হয়। আৰবী ভাষাটো ৰাষ্ট্ৰসংঘৰ 6টা আধিকাৰিক ভাষাৰ এটা। চতুৰ্থ আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল স্পেনিছ ভাষা। 54 কোটি 30 লাখ লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে 47 কোটি 14 লাখ লোকৰ এইটো মাতৃভাষা, আনহাতে 7 কোটি 15 লাখ লোকে এই ভাষাটো দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে। স্পেইন, পেৰু, মেক্সিকো আদি 20খন দেশৰ ই চৰকাৰী ভাষা। ইয়াৰ উপৰিও এণ্ডোৰা, আমেৰিকা, ফিলিপিন আদি দেশত ইয়াৰ প্ৰচলন দেখা যায়। স্পেনিছ ভাষাটো লেটিন ভাষাৰ পৰাই সৃষ্টি হৈছে। আৰবী ভাষাৰ যথেষ্ট প্ৰভাৱ এই ভাষাটোত দেখা যায়। স্পেনিছ ভাষাটো ৰাষ্ট্ৰসংঘৰ 6টা আধিকাৰিক ভাষাৰ এটা। তৃতীয় আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল হিন্দী ভাষা। 60 কোটি লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে 34 কোটি 22 লাখ লোকৰ ই মাতৃভাষা, আনহাতে 25 কোটি 83 লাখ লোকে দ্বিতীয় ভাষা হিচাপে এই ভাষাটো ব্যৱহাৰ কৰে। ইংৰাজীৰ পিছতে হিন্দী ভাৰতৰ দ্বিতীয় চৰকাৰী ভাষা। ইয়াৰ উপৰিও ই 9খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰী ভাষা। ইংৰাজী ভাষাৰ বহু শব্দ হিন্দীৰ পৰা লোৱা, যেনে অৱতাৰ, বন্দনা, বেংলো, লুট, পাঞ্চ, শ্যাম্পু, কৰ্মা আদি। দ্বিতীয় আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল চীনা মণ্ডাৰিন বা চীনা ভাষা। 112 কোটি লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে 92 কোটি 20 লাখ লোকৰ ই মাতৃভাষা, আনহাতে 19 কোটি 87 লাখ লোকৰ ই দ্বিতীয় ভাষা। চীনো-তিব্বতীয় ভাষাগোষ্ঠীৰ ই এটি ভাষা। চীন, ছিংগাপুৰ, টাইৱান, হংকং, মাকাও দেশকেইখনৰ ই চৰকাৰী ভাষা। ইয়াৰ উপৰিও দ্বিতীয় ভাষা হিচাপে দক্ষিণ-পশ্চিম এছিয়াৰ ভালেকেইখন দেশতে এই ভাষাটো বহুলভাৱে ব্যৱহাৰ কৰা হয়। এই ভাষাটো আয়ত্ত কৰিবলৈ যথেষ্ট অধ্যয়ন কৰিব লগা হয়। চীনা ভাষাটো ৰাষ্ট্ৰসংঘৰ 6টা আধিকাৰিক ভাষাৰ এটি। পৃথিৱীৰ আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষাটো হ'ল ইংৰাজী ভাষা। দ্বিতীয় ভাষা হিচাপেও ইংৰাজী ভাষা আটাইতকৈ জনপ্ৰিয় আৰু ব্যৱহাৰ হোৱা ভাষা। পৃথিৱীৰ 134 কোটি 80 লাখ লোকে এই ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰে 37 কোটি 99 লাখ লোকৰ ই মাতৃভাষা, আনহাতে পৃথিৱীৰ 97 কোটি 81 লাখ লোকে দ্বিতীয় ভাষা হিচাপে এই ভাষাটো ব্যৱহাৰ কৰে। 67খন দেশত এই ভাষাটো চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ই ৰাষ্ট্ৰসংঘ, ইউৰোপীয়ান ইউনিয়ন, নাটো, WTO, ISO, NAFTA আদিৰো এটা কাৰ্যকৰী ভাষা। আজিলৈ ইমানেই বন্ধুসকল। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।